Zubeen ka, আমার মরমর শিল্পী, আমার আৰম্ভণিতে প্ৰথমতে ফুল দেখাই ল'লোঁ কাৰণ এয়া আমাৰ ঘৰৰ মানে মাহঁতৰ ঘৰৰ নাৰ্চাৰী এখন সৰু অকণমানি তো এনে দেখাই দিলোঁ ইমান মৰম লগা আহিছে আৰু ৰ'দ চাক ইমান ৰ'দ আৰু এইটো হ'লো মই ইমান চোকা ৰ'দত ভিডিঅ' বনাই আছোঁ চাক না ফুলবোৰ ইমান ধুনীয়া তো হাই গাইজ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো বহুত বেছিয়ে ভাল ৰ'ব ৰ'দৰ পৰা যাই লওঁ এতিয়া বাজি আছে দিনৰ 11টা চ' ইমান ৰ'দতো আমি যাব নোৱাৰোঁ চাক ৰ'দ কিমান ৰ'দ আৰু আজি কালি পৰ্যন্ত বৰষুণ দি আছে আজি জুবিন দা আহিবৰ কাৰণে ৰ'দত পূৰা চকু মেলিব নোৱাৰি চ' এতিয়া 11টা বাজিল এতিয়া মই গা পা ধুই ল'লোঁ এতিয়া অলপ ভাত খাম খাই কেনে নিশ্চয় জুবিন দাক যিহেতুকে লগ পোৱাৰ আশা মানে লগ পোৱাৰ আগতে পাইছিলোঁৱে কিন্তু যদিও মানে জুবিন দা বুলি ক'লে আৰু মানে এনেকুৱা লাগে সদায় যাম ফাংচন সদায় যাম বা সদায় লগ ধৰিম যোনজন মানুহ ফেভৰেট হয় যোনজনক সদায় লগ ধৰিব মন যায় চ' এতিয়া সেইকাৰণে আমি অলপ সোনকালতে যাম কাৰণ যিহেতুকে জুবিন দাক এনেকৈ চাব পাৰোঁ চ' ভিডিঅ'টো চাই থাকক কেনে লাগে আপোনালোকে জনাব বাৰু মোক এই গাইজ আৰু এটা সুখবৰ মানে মামাহঁত আহিছে মোৰ সঁচাতে হেৰি কৰিছে ছাৰপ্ৰাইজ দিছে চ' সিহঁতৰ খালা এয়া মামা আৰু মামী আৰু এইটো ববি শুন শুন বাবা দে মেলি ন কেনে কৰে তই চা ববি ব্ৰইলাৰ যেন লগা হৈছে দে তোক গজব বেজতি হে আৰু এই আমাৰ পাকঘৰ চব চিতবিত হৈ আছে এতিয়া বনাওঁ বৰ্তমান চাহ এইবোৰো চব লেতেৰা হৈ আছে মানুহ বহুত আহিলে এনেই আৰু এইবোৰ এনেকৈ থৈ আছে মামাহঁতে কি আনিছে জানে মোৰ ফেভৰেট কণ বেঙেনা আৰু জলকীয়া কাঁচকল তাৰপিছত এই সৰু সৰু কণ বেঙেনা এই জলকীয়া আনিছে জলকীয়া সেইবোৰ আনিছে চ' মই এতিয়া চাহ বনাই দিওঁ বাৰু আমাৰতো গৰু আছে কিন্তু গৰু গাখীৰ নাই চ' লাল চাহকে বনাই দিওঁ গাখীৰ আছে অলপ কিন্তু মামাহঁতে গাখীৰ চাহ নাখায় বোলে চ' লাল চাহকে বনাই দিওঁ Hey guys, আমি ওলাই ললোঁ এয়া ৰেডি হৈ ললোঁ মোৰ ড্ৰেছ আৰু এতিয়া আমি যাম তো চাই থাকক এ মামী মই এইটো মামা মামা ড্ৰাইভাৰ মামী মই আৰু এজনী আছে ববি আমি এতিয়া যাম আৰু বৰ্তমান পালোঁ আমি বেজেৰা আৰু এতিয়া ৰখি আছোঁ দেউতা ছাগলৰ মুখে লাগব এয়া চাহ আৰু এইটো আছিল গেট চৰি মই গেটটো উঠোৱা নহ'ল আৰু এয়া হ'ল চবে গছ ঘৰৰ ঘৰে কলপুলি আৰু চাকি জ্বলাইছে আৰু ফাইনেলি আমি আহি পাই গ'লোঁ জুবিন দা ষ্টেজ আৰু এতিয়া বৰ্তমান বাজি 8:30 চ' আহি গ'লোঁ আৰু মোৰ ফ্ৰেণ্ডজনী আছে আগত আমি বোলে পিছত বহিব লাগিব চকী
কি হ'ব হাল্লা চাল্লা একো শুনা নাই ইমান হাল্লা আৰু লগতে কি হয় গাইজটো পৰি গ'ল কিয় শুনা নাই মই মাৰিব কাৰণে আমি বহি আছোঁ আমি আছোঁ বহুত পিছত দেখাই আমি আছোঁ বহুত পিছত
কালি আহি পালোঁ কালি ৰাতি আপোনাৰ আহোঁতে আমাৰ বাজিছে 1টাই বাজি গ'ল সেইকাৰণে ৰাতি আৰু মানে ভিডিঅ'টো সামৰণি নামাৰিলোঁ বহুত টোপনি লাগিছিলে আৰু ভোকো বহুত লাগিছিলে সেইকাৰণে চ' ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব প্লিজ আজিলৈ বাই বাই